এই মুহূৰ্তত আছে বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 মে। আজি বিভিন্ন প্ৰান্তৰ খবৰসমূহ যুগুত কৰা হৈছে। এই মুহূৰ্তত আপোনালোকক বিগ ব্ৰেকিং নিউজ কেইটামান দিবলৈ গৈ আছোঁ আমাৰ চেনেলৰ মাধ্যমেৰে। স্বাগতম জনাইছোঁ মোৰ ছাপোৰ্ট টিভি লাইভ চেনেলত। যদি প্ৰথমবাৰলৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি ল'ব। আজি বিভিন্ন প্ৰান্তৰ খবৰসমূহ যুগুত কৰা হৈছে। এই মুহূৰ্তত প্ৰথম খবৰটো আপোনালোকক দিবলৈ গৈ আছোঁ। বিগ ব্ৰেকিং নিউজ কেইটামান বন্ধু-বান্ধৱীসকল আমাৰ চেনেলত চাব পাৰিব। ব্ৰেকিং নিউজৰ প্ৰথমটো খবৰ আপোনালোকক জনাবলৈ গৈ আছোঁ বন্ধু-বান্ধৱীসকল। ঘণ্টাত 195 কিলোমিটাৰ বেগেৰে আহি আছে ভাৰতৰ প্ৰতি বিপদ মাতিছে মুখাই। এই মুহূৰ্তত প্ৰথমটো খবৰ, মুখাৰ বাবে অসমতো এলাৰ্ট জাৰি কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ 18 মেলৈ অসমৰ বিভিন্ন অঞ্চলত প্ৰবল ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অসমৰ লগতে উত্তৰ পূবৰ অন্যান্য ৰাজ্যতো বৰষুণ হোৱাৰ আগজাননী দিছে। ইতিমধ্যে বাংলাদেশ আৰু মান্যমাৰাত মুখাই লৈছে ভয়ংকৰ ৰূপ। বাংলাদেশৰ সাগৰীয় ঘূৰ্ণী মুখাৰ ফলত তছনছ চেইন মাটিৰ দ্বীপ। ঘূৰ্ণী ধুমুহাৰ কবলত বাংলাদেশৰ 4 জনৰ মৃত্যু, আহত শতাধিক। এই ঘূৰ্ণী বতাহৰ ফলত ধ্বংস হৈছে শতাধিক বাসগৃহ। কৰ্ক বজাৰৰ ৰোহিংগ্যা শৰণাৰ্থীৰ লগতে অন্যান্য পচন্তৰ 5 লক্ষাধিক লোকৰ স্থাপন কৰা হৈছে। ঘূৰ্ণী ধুমুহাৰ কবলত মৰামতৰ মৃত্যুৰ 3 জন লোকৰ। ধুমুহাৰ লগতে প্ৰবল বৃষ্টিপাতৰ আশংকাৰ সৃষ্টি কৰিছে কেইবাটাও পষ্টত। ঘূৰ্ণী বতাহৰ গতিবেগ ঘণ্টাত 250 কিলোমিটাৰ বৃদ্ধি পোৱাৰ আশংকা আছে। মে মাহৰ শেষলৈ ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। এই মুহূৰ্তত উল্লেখনীয় আপডেট আহি পৰিছে আমাৰ হাতত। আপোনালোকক জনাইছোঁ বিগ ব্ৰেকিং নিউজ কেইটামান। মে মাহৰ শেষলৈ ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। ইতিমধ্যে উল্লেখনীয় আপডেট আহিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আহিছে। এই মুহূৰ্তত জনাই মেট্ৰিক ফলাফল দিবলৈ সাজু SEBA শিক্ষা বিভাগ। ঢকুৱাখানাত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আপোনালোকক পোনপটীয়াকৈ জনাই আছোঁ ঢকুৱাখানাত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ফাৰ্মাচীৰ ভুলৰ চিকিৎসাৰ বাবে প্ৰাণ গ'ল এগৰাকী মহিলাৰ। এই মুহূৰ্তত জনাই আছোঁ অন্য এটা খবৰ, ফাৰ্মাচীৰ ভুল চিকিৎসাৰ বাবে প্ৰাণ গ'ল এগৰাকী মহিলাৰ। ইতিমধ্যে উল্লেখনীয় আপডেটসমূহ আপোনালোকক জনাই গৈ আছোঁ। কলিয়াবৰৰ নিজৰি গাঁৱৰ এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। এই মুহূৰ্তত জামাল নামৰ ফাৰ্মাচীৰ গৰাকীৰ বিৰুদ্ধেও ভয়ংকৰ অভিযোগ উঠিছে। 2 দিন ধৰি জ্বৰৰ আক্ৰান্ত হৈ আছিল সৃষ্ট মীনা আইনৰ নামৰ। দুৰ্বল হৈ থকাৰ বাবে মহিলাগৰাকীৰ স্বামীয়ে ফাৰ্মাচীত জামালক ORS দিবলৈ আৰু ফাৰ্মাচীক জামালৰ বিৰুদ্ধে এটা চেলাইন লগতে 11টাকৈ বেজী দিয়াৰ অভিযোগ উঠিছে। এই মুহূৰ্তত ইতিমধ্যে আপোনালোকক জনাই গৈ আছোঁ। কিছু সময়ৰ পাছতে মৃত্যুক সাৱটি লয় মহিলাগৰাকীয়ে। এই ঘটনাৰ পাছতে ফাৰ্মাচীক জামালৰ পলায়ন কৰিছে। ঘটনাস্থলীৰ পৰা চেলাইনৰ লগতে ম্যাদ কলা বেজী উদ্ধাৰ কৰিছে আৰক্ষীয়ে। বিহুৰ পাছতে বিশ্ব ৰেকৰ্ডৰ দিশে বাগৰুম্বা। বিহুৰ পাছত বিশ্ব ৰেকৰ্ডৰ দিশে বাগৰুম্বা। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ উজ্বলাই তোলা হ'ব বাগৰুম্বাক। বড়োসকলৰ লোকনৃত্য বাগৰুম্বালৈ বিশেষ পৰিকল্পনা লোৱা হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এই সন্দৰ্ভত আলোচনা মিলিত প্ৰমোদ বড়ো। চলিত বৰ্ষই বাগৰুম্বাক লৈ বিশ্ব ৰেকৰ্ডৰ পৰিকল্পনা।